এই ওলাল ইমান কষ্টত ধৰিছোঁ আকৌ পলাইছোঁ নাপায় নহয় পলাব নপলাবি দেই নপলাবি গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভালে খামন ভইচৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ আজি বৰ বিশেষ এনে থকাতকৈ ঘৰত আমি ভাবিলোঁ আজি বৰশী বাওঁ পুখুৰীত গতিকে বৰশী বাবলৈ মোৰ পাৰ্টনাৰ আহি গৈছে এইফালে পোৱালি কি নাম কৰিলে কিহত পৰিছ চতুৰ্থ শ্ৰেণী অঁ এইফালে কৈ দে তোৰ নামটো মোৰ নামটো অংকুজ্যোতি খামন অঁ কিহত পৰিছ মই দ্বিতীয়টো অঁ সিহঁতক মাতি লৈছোঁ তাকে সৰুতে বৰশী বোৱাটো তো আজি বহুত দিনৰ মূৰত বৰশী বাবলৈ মন গৈছে ঘৰত এনেই থকাৰ কাৰণে তো ভাবিলোঁ ঘৰৰ পুখুৰীটো আছে এই পুখুৰীটোতে আমি গোটেইকেইটা বৰশী বাম আৰু মাছ পাওঁ নে নেপাওঁ কিমান পাম কি মাছ পাম গতিকে আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম হয় নাই আকৌ হা পাম নাই মাছ পাম নাই পাম মাছ পালে মানে আপোনালোকক দেখাম হয় নাই তো এতিয়া নহয় বৰশী তো হাইটো খুটিছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মাছ পালে আমি নিশ্চয় দেখাম আপোনালোকক তো আহক ভিডিঅ'টোৰ জৰিয়তে আমি বৰশী বাই মাছ কেইটা পাম আৰু কি মাছ পাম আপোনালোকক দেখুৱাই থাকিম টানিছে খুটিছে দেই টান 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 খুটিছে অংকুৰ এৱা তৌ পালি চা শিঙৰা প্ৰথম বহনি দেই ৰাইজসকল ফাৰ্ষ্ট পোৱালি কেইটা পালি দুটা পালি বাহ খাম আজি ফ্ৰাই কৰি ডাঙৰ মাছ আহিবি দেই ডাঙৰ মাছ আহিবি খুটিছে আহি গ'ল গৰৈ এৱা পাৰিবি নাই পলে এৱা এনেকৈ আৰু দুটামান আহিবি আৰু হ'বই আৰু চলে এইডোখৰলে হেই তো অংকুৰ পালে চাওঁ অংকুৰ চা মাছ পুৰা আহিছে আৰু ৰাইজসকল চাই থাকক ভালকৈ থ যাবগৈ পুখুৰীটোত যাবগৈ সেইটো তোৰটোৱে গ'লেগৈ খাবি আৰু টেঙৰা পোৱালি এৱা পূৰা মজা লাগিছে আৰু ৰাইজসকল পূৰা মজা লাগিছে এইফালে পটাপট আপোনালোকে আহিব পাৰে বৰশী বাবলৈ পূৰা মাছ আছে আৰু পুখুৰীত মাছে বৰশীকে লৈ গৈছে আৰু কি ক'ম আৰু আপোনালোকক শিঙি আহিছে এবাৰ শিঙি আহি গ'ল এইবাৰ ভালকৈ ভাবি দেই ফুটিব নহ'লে মইতো নোৱাৰোঁ পূৰা ভয় লাগে আৰু এই পোৱালিটো অংক পাৰিবি নাই ফুটিব চাবি শিঙি হয় ওচৰলৈ শিঙি আহি গ'লে এবাৰ মাগুৰ এটা আহিবি আৰু হ'বই আৰু নুটুপাম আৰু হয় নাই মাগুৰ আহিবি সেই মাগুৰ আহিব ক'লো আকৌ শিঙিৰে আহিলে অংকুৰ মাগুৰ নাহে আৰু কেইজনীকে এৱা শিঙিৰ আহিছে শিঙিৰ এৱা পূৰা মাছ পাইছোঁ আৰু আজি ভালকৈ ভাবি দেই ফুটিব ভালকৈ ভাবি অংকুৰে মানে বিৰাট ধুনীয়াকৈ এৰাব জানে ইমান সৰুতে ইয়াৰ মানে টেকনিকটো জানে আৰু বৰশী টোপাই অভ্যাস হৈ গৈছেতো ইহঁতৰ এইবাৰ মাগুৰ আহিব কৈ দে অংকুৰ মাগুৰ ভালকৈ অংকুৰ পাই গ'ল শিঙৰা এৱা আমি চবেই মাছ পাইছোঁ আৰু বন্ধুসকল একদম পোৱালিও পাইছে অংকুৰো পাইছে ময়ো পাইছোঁ মজা লাগিছে টোপাই পিনি পোৱালি ডাঙৰ গৰৈ পাই গ'ল ভালকৈ থবি দেই পোৱালি যাবগৈ নহ'লে গ'লেগৈ খাবি আৰু মাছকেইটা দেখাই দিছোঁ এবাৰ এই ওলাল
তো মোৰ ভাগত গৰৈ আহিছে দেই, চাই লওক এইটো কেমেৰাটো। এবাৰ দে যাবগৈ নহয়। বিৰাট টেঙৰ মানে মাছবোৰ যে এবাৰত নাহেই, একদম মানে ৩-৪বাৰ টানিব লাগে। আহিলেও জাংকৈ থাকে আকৌ। হ'ল মাছকেইটা যে বিৰাট টেঙৰ ক, অকল নাহুংকৈ থাকে। ইমান টান পাই আহিবলৈ কওক। টানিছে দেখিছে নাই বাৰু কেমেৰাত? বিৰাট টেঙৰ। এই পুঠি মাছটো দেখিছেনে? পুঠি পোৱালি এবাৰ ডাঙৰ মাছ আহিব কৈছোঁ। পুঠি মাছে আহিছে কওক। বেয়াই লাগিছে দেখি পিনি মনটো। আৰু নুটুপাঙে হ'বলা ন? হ'ব আৰু কিমান টোপাবি আৰু। কিমান পালোঁ? কেইটা হ'ল? এই হৈ যাব মজা, পূৰা মজাছে খাব লাগিব আজি। আৰু অলপ সময় টোপাম হয় নাই? হ'ল নাই? বৰশী টোপাই মাছ ধৰা আমেজে বেলেগ হয় নাই বন্ধুসকল? আপোনালোকক কোনে টোপাই জনাবচোন কমেণ্টত। আৰু নেবাওঁ আজি ন? তো মাছখিনি দেখাব লাগে এতিয়া। মাছখিনি লৈ লওক। মাছ অংকুৰ আহি যা। এই বৰশীটো হেৰি কৰ। এইটো মাছ এই বেছি নাই পোৱা। কেইটা পালোঁ? 20টা। হা 20টা। কেমেৰাটো দেখিছে নাই? ইয়াতে থৈ দে। তো শিঙি কেইজনী পালোঁ? পলাইছে। এজনী শিঙি দেখিছে? শিঙি গৰৈ ওচৰলৈ আনি দে আকৌ। উঠিব চাবি। মাছ খাবলৈ আহিব পাৰে দেই ৰাইজসকল আজি। তো এয়াই মাছ যিমানকেইটা পালোঁ। কাইলৈ আকৌ পাম ন? তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।